মই দিলোঁ ছাৰে মোক এনেকৈ চালে এনেকৈ কৈছে নাচিব জানো মই জানো কৈছে অসমীয়া কেনেকুৱা মই কৈছোঁ বিৰাট ভাল মোৰ লেটাৰ মাৰ্কছ আছিলে তো তাই মোক ফোন কৰিলে ইভিনিং 6টা বজাত চ' তাই ক'লে যে দীপাংকৰ কালিৰ পৰা তোমাৰ শ্বুটিং আছে তো মই কৈছোঁ আপোনালোকে মোৰ অডিশ্যন ল'ব লাগিব তো মন্দিৰে কৈছে নাই তোমাৰ অডিশ্যন নালাগে তুমি আহি যাবা আমি কাম ওলাই ল'ম আৰু তাৰপিছত মই কৈছোঁ নাই মোক অডিশ্যন নল'লে মই নাযাওঁ কি হ'ল চাইকো কিলাৰ এজন আছিলে সি মানে ছোৱালীৰ ওঠৰ ওপৰত তিল থাকিলে মাৰ্ডাৰ কৰি দিয়ে এতিয়াও ক'ব লাগিব মই অন্তহীন আৰু মৰিচিকা দীপাংকৰে একেলগে কৰি আছে এইটো বিৰাট দিগদাৰ হৈছে মানে একচুৱেলি মোৰ ডে চিডিউলটো কেনেকুৱা হয় ৰাতিপুৱাৰ সোমাই গ'ল ইমান বছৰ মই চেঞ্জ কৰিব নোৱাৰিলোঁ ঘৰত গালি পাৰি হেল্ল' ফ্ৰেণ্ডছ কি খবৰ ভালে আছে নিশ্চয় সকলো ৱেলকাম টু স্পেচিয়েল এপিছড এগেইন আজি মোৰ লগত আছে আপোনালোকৰ মৰমৰ জনপ্ৰিয় এক্টৰ দীপাংকৰ ৰয় নমস্কাৰ আৰু ৱেলকাম দীপাংকৰ থেংক ইউ ছ' মাছ তোমাৰ শ্ব'ত ইনভাইট কৰাৰ কাৰণে চাও কি হয় আজি ধনশ্ৰীয়ে কি কুৱেশ্যন খুধে আজি বহুত কিবা কিবি হ'ব বাৰু তিনিটা ৰাউণ্ড আছে একদম ধামাকা হ'ব আপোনালোকে শেষলৈ চাই যাব আৰু মোক কেইদিনমান আগতে দীপাংকৰহঁতৰ এখন ধাৰাবাহিকৰ কাৰণে ইণ্টাৰভিউ লৈছিলোঁ তেতিয়াও বহুতে কমেণ্ট কৰিছিলে দীপাংকৰ দাৰ ইণ্টাৰভিউ লাগে বা অমুক তমুক বহুত ছোৱালীও কমেণ্ট কৰিছিলে সঁচাকৈ চ' আপোনালোকৰ কাৰণে লৈ আহিছোঁ আজি দীপাংকৰক মোৰ সৈতে প্ৰথমেতো অকণমান বায়'গ্ৰাফী আৰু বহু কথা পাতিম কিন্তু অকণমান ষ্টাৰ্টিঙত বায়'গ্ৰাফীটো জনাই লওঁ নমস্কাৰ মই দীপাংকৰ ৰয় মোৰ ঘৰ বিৰুবাৰী গুৱাহাটীত মই পঢ়া শুনা কৰিছোঁ HS স্কুলিং কৰিছোঁ হেপী চাইল্ড হাইস্কুলৰ পৰা HS কৰিছোঁ গুৱাহাটী কমাৰ্চৰ পৰা ডিগ্ৰী কৰিছোঁ কেলকাতা ইউনিভাৰ্চিটিৰ পৰা মাষ্টাৰ্ছ কৰিছোঁ মহাত্মা গান্ধী ইউনিভাৰ্চিটিৰ পৰা তাৰপাছৰ পৰা মই অভিনয় কৰি আছোঁ মোৰ ঘৰত মা দেউতা বাৰ বিয়া হ'ল আইতা আছে আৰু মোৰ সৰু পেট আছে জিমি মোৰ ফেমিলি আজি মই জিমিৰ ষ্টেটাছ চাই আহিছোঁ অহা গ'ল বহুত ভেকচিন আছিলে তাৰ আজি এইটো দিব গ'লো মানে চ' দীপাংকৰ গুৱাহাটী কমাৰ্চ কলেজত এখন আমাৰ কমাৰ্চৰ বহুত নাম থকা এখন কলেজ তাতে ল'ৰা ছোৱালী পঢ়িবৰ কাৰণে মানে বহুত বিচাৰি থাকে চ' তাৰ তুমি HS কমপ্লিট কৰিলা তাৰপিছত তুমি ডিগ্ৰীটো তাত নকৰি কেলকাতা কিয় গ'লা ডিগ্ৰী তাত নকৰাৰ ৰিজন হ'ল মোৰ মেট্ৰিকত ভাল পাৰ্চেণ্টেজ আছিলে তো সেইটোৰ কাৰণে মই GCCত পাইছিলোঁ চিট কিন্তু GCCত ফাৰ্ষ্ট ইয়াৰ আৰু ছেকেণ্ড ইয়াৰত মই বৰ বাইক লৈ ঘূৰিলোঁ এটা কথা সদায় হয় আমাৰ গুৱাহাটী কমাৰ্চৰ সকলে বেয়া পাব নালাগে আমাৰ দিনত মানে তেতিয়া মোৰ নিজৰ অভিজ্ঞতা আছে গুৱাহাটী কমাৰ্চত মানে যিসকলে পঢ়ে কয় আমাৰ মা দেউতাহঁতে খুব ভাবে কমাৰ্চৰ ব্ৰিজৰ ওপৰত আড্ডা এইবোৰ চলিব অমুক চলিব ছোৱালী ল'ৰা বেয়া হৈ যাব সেইকাৰণে মোক পায়ো নিদিলে গুৱাহাটী কমাৰ্চত তাৰপিছত মই কেচি দাসত গৈছিলোঁ তো তুমিতো GCCত পাই কেচি দাস আৰু আমাৰ টাইমৰ কেচি দাস আৰু গুৱাহাটী কমাৰ্চৰ কাৰণে খুব ভাল আৰু বহুত পাৰ্চেণ্টেজো লাগে পাবলৈ দুইখনতে তাৰপিছত তোমাৰ অকমান হাৱাটো লাগিল মানে আমি বৰ বেছিকৈ উমানন্দত গৈছিলোঁ মোৰ লগৰকেইটা এতিয়া মনত আছে বাইক এফালে পাৰ্ক কৰি কিনে আমি উমানন্দত যাওঁ তাত গৈ কিনে ঘূৰো ফুৰোঁ কাপলছবোৰ আহে সিহঁতক অলপ জোকাওঁ সেইবোৰ কিবা কিবি কৰোঁ অলপ ধেমালি এইবোৰ কৰি মেলি কিনে আছিলোঁ সেইবোৰ কমাৰ্চৰ ব্ৰিজৰ পৰা আড্ডাটো সেইটো মই কেতিয়াও নাপাহৰিম সেইটো এটা বেলেগ এটা এক্সপিৰিয়েঞ্চ আছিলে লাইফৰ খুব ধুনীয়া আছিলে কিন্তু বাট এই আৰু মোৰ পাৰ্চেণ্টেজটো HSত অলপ কম আছিলে যাৰ কাৰণে মই আকৌ ছেকেণ্ড এপ্লাই কৰিব নোৱাৰিলোঁ মন বেয়া হৈ গ'ল তাৰপিছত ইয়াত আৰু পঢ়াৰ মন নগ'ল তাৰপিছত গুচি গ'লা কেলকাতাত গ'লোঁ মই তাত পঢ়িলোঁ তাত ৰিজাল্ট মোৰ ভাল হ'ল তাত মোৰ ফাৰ্ষ্ট ব্ৰেকআপো হ'ল তাত মই অভিনয় শিকিলোঁ চ' এই আৰু তাৰপিছত বেক হৈ আহিলোঁ সেইটো কথা এতিয়া মই সেয়া কৰিব গৈছোঁ তুমি ইমানখিনি পঢ়িছা মাষ্টাৰ্ছো কৰিছা তাৰপিছত তুমি অভিনয় লাইনত কেনেকৈ আহিলা সৰুৰ পৰা আছিল নে মোৰ সেনেকুৱা একো নাছিল স্কুল ডেজত মই কালচাৰেলি খুব এক্টিভ আছিলোঁ ধৰা ডান্স প্ৰগ্ৰাম হওক বা কিবা ক্ৰিয়েটিভ কিবা বনাব লগা হওক পেইণ্টিং আৰ্টছ এইবোৰৰ লগত আছিলোঁ জড়িত বাট মোৰ সদায় ড্ৰিম আছিলে মোৰ ড্ৰিম আছিলে NDA জইন কৰাৰ বাট পিছত গম পালোঁ যে তাৰ কাৰণে ছায়েন্স লাগে আৰু মেথছ মানে খুব ষ্ট্ৰং হ'ব লাগিব চ' মোৰ মেথছ ৱাজ ভেৰি উইক তো নহ'ল আফটাৰ ডিগ্ৰী মই গুৱাহাটী আহিছোঁ অহাৰ পাছত তাৰপিছত মই ইয়াত চিৰিয়েল কৰি থকা অৱস্থাত মই মাষ্টাৰ্ছ কৰিছোঁ ডিষ্টেঞ্চত তাৰ পৰা আহি গ'লা তাৰপিছত কেনেকৈ মনত আহিল যে মনত এনেকুৱা একো নাই মই তাত এক্টিং শিকিছিলোঁ মানে কেলকাতাত পঢ়ি থাকোঁতে কেলকাতাত যেতিয়া পঢ়ি আছিলোঁ তেতিয়া পকেট মানি এটা পাওঁ বা যি আছে সেইবোৰ দি থাকে দেউতাই তেতিয়া মোৰ একো ইনকাম নাছিলে তো মই বাক ফোন কৰিলোঁ তো মানে ডিউৰিং স্কুল ডেইজ বা কলেজ ডেইজ শ্বি ৱাজ মাই ATM আৰু মানে দেউতাৰ পৰা মই ইমান নোখোজোঁ তো বাক মই ফোন কৰিলোঁ বাক ক'লোঁ যে এনেকৈ এক্টিং ক্লাছ জইন কৰিবলৈ এটা মোক টকা দিবি তাৰপিছত তাই কৈছে ঠিক আছে হ'ব দে আৰু কিবাকৈ মেনেজ কৰিম আৰু তাৰপিছত তাই দিলে আৰু তাই সেনেকৈ ক্লাছেছ জইন কৰিলোঁ 6 মান্থৰ য'ত মই কৰিছিলোঁ সিহঁতে বৰফি যোনখন চিনেমা হৈছিলে তাৰ প্ৰডাকশ্যনটো সিহঁতে চাইছিলে
ডাঙৰ প্ৰডাকশ্যন সিহঁতৰ প্ৰডাকশ্যন মানে সেই প্ৰডাকশ্যন হাউচৰে এক্টিং ক্লাছেছটো সিহঁতৰ মানে 6 মান্থৰ কোৰ্ছ কলকাতাত কৰিছিলে তো তাত কৰিলোঁ 6 মান্থৰ কৰাৰ পাছত মই তাত ফটোশ্বুটছ কৰিছিলোঁ বহুত শিয়ালদা হাওৰা ডাঙৰ ডাঙৰ বেনাৰ আছিলে মোৰ মডেলিং কৰোঁ তেতিয়া আৰু ইমান য়াং আৰু তেতিয়া দাড়ি মোৰ ভালকৈ গজা নাই আৰু তো তাত কৰিলোঁ কৰি মেলি কিনে গুৱাহাটী গুচি আহিলোঁ কিবা কিবি ৰিজনৰ কাৰণে মায়ে কেলকাতাৰ পৰা লৈ আহিলে ইয়াত আহিলোঁ আহি কিনে ইয়াত আছোঁ বহুত দিন মন চন বেয়া ডিপ্ৰেশ্যন কিবা কিবি তো মই কিবা বেলেগ জব জইন কৰিছিলোঁ অলপ ছাডেন দেউতাই এতিয়া ক'লে তোৰ যদি একেবাৰে মন নাই এইবোৰ কৰিবলৈ তই এক্টিং কৰি শিকি আহিছোঁ যিহেতু কিবা এটা ট্ৰাই নকৰক ইয়াত তো মই কৈছোঁ মইতো ইয়াত কাকো চিনি নাপাওঁ এট দেট টাইম জুলিয়াছ গগৈ জুলিয়াছ দা আছিলে মোৰ ফেচবুক লিষ্ট কণ্টেক্ট লিষ্টত তো তেখেতক মই মেছেজ কৰিলোঁ তাৰপিছত জুলিয়াছ দাই ক'লে যে তুমি আহিবা ৰেঙনিত একপি ফটো দি থৈ যাবা যদি এক্টিং কৰাৰ ইচ্ছা আছে মই গ'লোঁ তাৰ পিছদিনাই গৈছোঁ গৈ কিনে ফটো দিলোঁ তেতিয়া মই ৰাজেশ ছাৰক বাই ফেচ চিনি নাপাওঁ তেখেত প্ৰেজেণ্ট আছিলে অফিচত তাৰপিছত মই দিলোঁ ছাৰে মোক এনেকৈ চালে এনেকৈ কৈছে নাচিব জানো মই কৈছোঁ অঁ জানো কৈছে অসমীয়া কেনেকুৱা মই কৈছোঁ বিৰাট ভাল মোৰ লেটাৰ মাৰ্কছ আছিলে তাৰপিছত আৰু কিবা কিবি সুধিলে কৈছে ঠিক আছে হ'ব দে মাতিম আৰু এনেকৈ ক'লে মই গুচি আহিলোঁ সেইদিনা ইভিনিং 6টা বজাত মোক মন্দিৰাই ফোন কৰিছে ৰেঙনিৰ তাই এতিয়া ডিৰেক্টৰ হয় ভাল চিৰিয়েল কৰি আছে অৱতাৰ কৰিছে তাই এখন নতুন পৰিজাত বুলি চিৰিয়েল এখন আহি আছে তো তাই মোক ফোন কৰিলে ইভিনিং 6টা বজাত চ' তাই ক'লে যে দীপাংকৰ কালিৰ পৰা তোমাৰ শ্বুটিং আছে অভিযান বুলি এখন চিৰিয়েল তাত লিড যোনটো মেইন কিলাৰ মানে সেই কেৰেক্টাৰটো তুমি কৰিব লাগিব তো মই কৈছোঁ আপোনালোকে মোৰ অডিশ্যন ল'ব লাগিব তো মন্দিৰে কৈছে নাই তোমাৰ অডিশ্যন নালাগে তুমি আহি যাবা আমি কাম ওলাই ল'ম আৰু তাৰপিছত মই কৈছোঁ নাই মোক অডিশ্যন নল'লে মই নাযাওঁ এনেকুৱা টাইপ এটা মই আৰু তাৰপিছত মাতি দিছে তো সিহঁতে ক'ৰবাত এটা বিশ্বাস এটা আছে চাগে পাৰিব মই নাজানো সেইখিনি বস্তু কিন্তু মই ফিল কৰোঁ যে অডিশ্যনটো আমি কিয় দিব লাগে ৰিজনটো হ'ল এটাই মই কিমানখিনি কৰিব পাৰিম বা ডিৰেক্টৰে কিখিনি বিচাৰে সেইখিনি বস্তু ক্লিয়াৰ হৈ যায় চ' আমাৰ ইয়াত অডিশ্যনটো হয় বাট খুব কম সেইটো মই বিচাৰোঁ যে হওক মেক্সিমাম হয় মই বহুত কেইখন নকওঁ বাট যিমানকেইখন চিৰিয়েল কৰিছোঁ তাৰ ভিতৰত দুটামান চিৰিয়েল মোৰ এনেকুৱা লাগে যে মই এইটো কাষ্টিং চাগে ভুল হৈছে মানে মই সেইখন কৰিব নালাগিছিলে বাট মানে সামহাউ ডিৰেক্টৰে ক'লে যে নাই কৰা সেইটো এটাত মানে মই ভাবিছিলোঁ যে সেই বস্তুটো যে অডিশ্যন হৈ গ'লহেঁতেন তেতিয়া চাগে তেখেত আৰু ক্লিয়াৰ মই ক'ৰবাত নকৰে একদম নকৰে মানে বাট এজ এন এক্টৰ আমি চব কৰিবই লাগিব বিট পজিটিভ বিট নিগেটিভ বা যিকোনো কেৰেক্টাৰ আমি কৰিব লাগিব তো মই সেইটো ফিল কৰোঁ তাৰপিছত ৰাজেশ ছাৰে সেনেকৈ আৰু মাতিলে তাৰপিছত মই অডিশ্যন দিলোঁ তাৰপিছত এনেকৈ মন্দিৰা ফোনটো থৈ দিয়াৰ পাছত আকৌ ৰাতি 8টা 8:30 বজাত তাই ফোন কৰিছে কৈছে তুমি আহা অডিশ্যন দি থৈ যাবা তাৰপিছত মই গ'লোঁ গৈ কিনে অডিশ্যন দিলোঁ তাৰপিছত তেখেতে ক'লে যে ঠিক আছে হ'ব দে কালিৰ পৰা আহি যোৱা শ্বুটিং কৰিব এই যে জাৰ্ণিটো ষ্টাৰ্ট হ'ল এতিয়াও চলি আছে সেইটো অডিশ্যনত তুমি যিটো মানে ধাৰাবাহিকৰ কাৰণে গৈছিলা স্ক্ৰিপ্ট তাৰে দিছিলে নে সেইখনৰে দিছিলে অভিযান আছিলে মোৰ মানে কি হ'ল সাইকো কিলাৰ এজন আছিলে কি মানে ছোৱালীৰ ওঠৰ ওপৰত তিল থাকিলে মাৰ্ডাৰ কৰি দিয়ে ছোৱালীৰ ওঠৰ ওপৰত তিল থাকিলে মাৰ্ডাৰ মানে তাৰ কিবা এটা বেকগ্ৰাউণ্ড ষ্টৰী এটা আছিলে তো সেইটো ৰিজনৰ কাৰণে সি কৰে তো ডেট ৱাজ গুড আৰু মই আজিলৈকে যিমান চিৰিয়েল কৰিছোঁ যিমান কেৰেক্টাৰ কৰিছোঁ মই ভাবোঁ যে মই এতিয়ালৈকে মোৰ বেষ্ট মই সেইখনতে পাইছিলোঁ আই ডোণ্ট ন' ৱাই বাট মানে মই কেতিয়াও ছেটিছফাই নাথাকোঁ বাট that time I was very much happy unique হয় ন সাইকো মাৰ্ডাৰাৰ এনিৱেজ তাৰ পিছত দীপাংকৰ এতিয়ালে বহুত কেইখন ধাৰাবাহিক কৰিলা আপোনালোকেতো গম পায় বা তেওঁৰ মুখেৰে আজি আপোনালোকক শুনাব বিচাৰে কি কৰিলা তাৰ পিছত মেগা কেইখনৰ নাম লওঁ হা বাকিবোৰ এই 1 উইক বা 1 মান্থৰ এনেকুৱা আছিলে ষ্টৰিজ এইবোৰ অকল মেগা চিৰিয়েলছ বুলি ক'লে মোৰ ফাৰ্ষ্ট ৱাজ এপাই হুক এপাই দিও অপৰূপা বৈদেহী চানমাৰী চান্দিনী শকুন্তলা দুবৰী জোনাকৰ এখন কৰিছিলোঁ এখন আছিলে কইনাৰ সাজেৰে মই তাৰপিছত এতিয়া মৰিচিকা কৰি আছোঁ অন্তহীন কৰি আছোঁ আৰু কোনোবা এখন কৰিছিলোঁ চাগে মুঠৰ ওপৰত 8খন মান নেকি মেগা ধাৰাবাহিক বাকীবোৰ প্ৰতিচ্ছবি আছিলে অভিযান আছিলে ঘৰ জোৱাই আসাম ফাইট বেক বাপৰে বাপ নাম শেষ নহয় আজি জোনাকী কাৰেং তাৰপিছত মানে কেনেকুৱা হয় মানুহৰ লাইফটো কিমান ইণ্টাৰেষ্টিংলি তুমি যিটো কেৰিয়াৰ বিচৰাই নাছিলা সেই কেৰিয়াৰটোত কোইনচিডেণ্টলি সোমাই গৈ এনেকুৱা এটা লাইনত তুমি গৈছা ট্ৰেকত যিটো আমাৰ বহুত এক্টৰে চান্স পোৱা নাই ইমান কেইখন ধাৰাবাহিকত কাম কৰা এণ্ড এতিয়াও ক'ব লাগিব মই অন্তহীন আৰু মৰিচিকা দীপাংকৰে একেলগে কৰি আছে সেইটো বিৰাট দিগদাৰ হৈছে মানে একচুৱেলি মই কৰিব নালাগিছিলে মই ক'ৰবাত ফিল হ'ল যে দুখন একেলগে কৰিলে মানে প্ৰব্লেম হৈ যায় কি প্ৰডাকশ্যন হাউচৰো দিগদাৰ হয় আৰ্টিষ্ট এভেইলেবল নাথাকে তেখেতসকলৰ প্ৰব্লেম হয় বাট আমি আকৌ মানে যদি মই মোৰ পইণ্ট অফ ভিউৰ পৰা ভাবোঁ দেন মানে মই দুখন কৰিলে মোৰ কাৰণে ভাল হয় বিট ফাইনেন্সিয়েলি বা বেলেগ কিবা এটা দুখন চেনেলত ওলাই আছোঁ আৰু
মানে মোৰ ভাল মানে দুটা ক্যাৰেক্টাৰ একদম কমপ্লিটলি অপোজিট হয় একে হলো অকমান সো একে হলো অলপ দিগদাৰ হৈ যায় তো মই হেতু এটাত মানে অলপ লাকি হলো বাট বাকি নাজানো বাকি অডিয়েন্স মই হেতু কথা এতিয়া লাষ্টত ফুটিব বিচাৰিছিলো একচুয়ালি যেতিয়া এজন আমাৰ অসমীয়া এক্টৰে হক আমাৰ অসমৰ কথা কৈছো বাহিৰটো বেলেগ হয় কমপ্লিটলি টোটালি গুটে বস্তুবোৰ তো ইয়াত মানে যেতিয়া তুমি দুটা ক্যাৰেক্টাৰ একেলগে দুখনত কৰি আছা মানে তোমাৰ ডে শিডিউলটো কেনেকুৱা হয় ৰাতিপুৱাৰ পৰা ৰাতিলে মানে বহুত মোৰ হেনুকা একো থাকাই নাই জানে পাৰ্সোনাল লাইফ বুলাটো একো বস্তু নাই ফ্ৰেণ্ডছ কেটাক লগ কোনে আজি বহুত মানছ হ'ল কেদিমা আগতে মই টাৱাঙত ব্ৰেকআপ দিব নেকি দিয়া এইটো নাই তো তোমাৰ অৰুণাচলত গলো তাত 5 ডেজ মান থাকিলো কোনো খানা চানা নাই নো স্লিপ নাথিং খানা ইমান বেয়া আছিল তাত দিগদাৰ হ'ল মোৰ মানে যতে আছিল বাকি এনে ক্ষেত্ৰৰ লোকাল ফুডছবোৰ বহুত টেম্পটিং হয় খুব ভাল কিন্তু মানে আমি যিকেখন হোটেলত থাকিলো তাৰ খানাবোৰ অলপ মোৰ ভাল নালাগিলে কিবা খাই সো মই মেগি খাই থাকিলো হেবোৰ এটা তাৰ পিছত তাৰ পৰা আহি নগাঁৱত গাড়ীখন ললো লৈ কিনে গুৱাহাটী আহিলো শুটিং কৰিলো হেদিনা ৰাতি আকু গলো নগাঁৱত শুটিং কৰিলো আকু আহিলো আকু গুৱাহাটীত শুটিং কৰিলো নগাঁও গলো আজি আকু ইয়াত কৰিছো কালি পৰখি মই আকু নগাঁও যাব লাগিব এনেকুৱা লাইফ চলিছে মানে পাৰ্সোনাল লাইফ একো নাই একো হেয়া নাই ৰাতি শুৱা কেইটাত হয় তোমাৰ শুটিং থাকিলে ৰাতি মোৰ শুটিং থাকিলে দেৰি হৈ যায় 11টা 11:30 বজাত মই শুৱাৰ চেষ্টা কৰো বাট যেতিয়া মোৰ শুটিং নাথাকে তেতিয়া মই 8:30 মানত ডিনাৰ কৰো এনে মই ডিনাৰ কৰা আৰ্লি কৰো মোৰ এটা হেবিট আছে ফিটনেসটো দেখি গম পাইছে চাগে নাই একো ফিটনেস নাই জাস্ট জন্ডিছৰ পৰা উঠা বেছি দিন হোৱা নাই তো সবে কৈ আছে ইমান খিনাইছা কিয় খিনাইছা সো সেই জন্ডিছটো ৰিজন হয় এনিৱেজ এতিয়া হেকৰ প্ৰশ্নটো তো এতিয়া ইন ফিউচাৰ কি প্ল্যান এটোৱে কৰিম বুলি পুৰা এয়া এতিয়া সোমাই গ'ল ইমান বছৰ মই চেঞ্জ কৰিব নোৱাৰিলো ঘৰত গালি পাৰি চাকৰি কৰ কৈ কেনে মোক নোৱাৰিলে কৰাবলে এতিয়া মোৰ এটা ড্ৰিম আছিলে বিজনেস কৰাৰ বাট ডিউ টু দিস লকডাউন আফটাৰ থিয়েটাৰ মোৰ বিজনেস ষ্টাৰ্ট কৰাৰ কথা আছিলে বাট লকডাউনৰ পাছত মোৰ অলপ গ্যাপ এটা হৈ গ'ল সো এতিয়া আকৌ প্ল্যানিং এটা আছে যদি থিয়েটাৰ যাও দেন নতুনকে বিজনেস ষ্টাৰ্ট কৰিম এতিয়া তুমি থিয়েটাৰত যাবা নে যোৱাৰ এটা সবৰে ইচ্ছা সব এজ এন আৰ্টিষ্ট আমি সবে বিচাৰো যে আমি সিনেমা এখন কৰিম থিয়েটাৰত যাম সিৰিয়েল কৰিম কিয়তে সবে বিচাৰে বাট মই ষ্টেজত ফাৰ্স্ট টাইম যেতিয়া গৈছিলো এট দ্যাট টাইম মানে মই নিজৰ পাৰফৰমেন্স লৈ হ্যাপি নহয় তাৰ পাছত মোক মাতিছিলে বহুতে মাতিছিলে কিন্তু মই যেতিয়ালৈকে নিজৰ কামটোক লৈ মই হ্যাপি নহওঁ তেতিয়ালৈকে মই ভাল নালাগে কৰিব আৰু ষ্টেজৰটো আৰু মানে কেমেৰাটো অলপ ডিফাৰেন্স হয় ষ্টেজ ইজ ভেৰি টাফ মানে ফৰ মি ষ্টেজ বহুত টাফ কেমেৰা ইজ ইজি বাট ষ্টেজত মই বহুত দিগদাৰ পাইছো বিট মাই ভয়েস আৰু ফিজিকটো মই যেতিয়ালৈকে ঠিক কৰিব নোৱাৰিম তেতিয়ালৈকে চাগে মই নাযাম বাট ইন ফিউচাৰ দীপাংকৰে একদম এক্টিং লাইনত থাকিব আৰু পুৰা একদম ফুল জোছতে এইটো আপোনালোকৰ কাৰণে ভাল খবৰ এনিৱেজ থ্যাংক ইউ সো মাচ দীপাংকৰ ইমান সময় দিলা তাৰ বাবে আৰু যিসকলে চাই আছে কেনেকুৱা পালে জনাব কমেন্টত কি কবা শেষত মই এইখিনিয়ে কম যে অসমীয়া সিৰিয়েল চাওক আমাৰ ইমান ইয়াং সব নতুন ইউটিউবাৰ্স আইছে সকলোৰে চেনেলছবোৰ আপোনালোকে সাবস্ক্ৰাইব কৰক মই অকল তাইৰে নকওঁ কাৰণ এইটো এটা খুব মই সবকে কৈ আহিছো যে ইমান ধুনীয়াকে তোমালোকে এটা ভাল বস্তুৰ লগত এংগেজ হৈ গৈছা না খুব প্ৰডাক্টিভ কাম এনে আড্ডা মাৰি থকাতকে কিবা কৰাতকে কাৰবাৰ গসিপ কৰাতকে তুমি ইমান ধুনীয়াকে কাম কৰি আছা ইমান ধুনীয়া কাম কৰিব পাৰি আজিকালি মানে খুব ইন্টাৰেষ্টিং আৰু হেতু মোৰ ফালৰ পৰা তোমাক গুড উইশেছ থাকিল আৰু আপোনালোকে চাব তেখেতৰ সাবস্ক্ৰাইব কৰিব লাইক কৰিব শেয়াৰ কৰিব কমেন্ট কৰিব আৰু আমাক আপোনালোকৰ মৰম আৰু আশীৰ্বাদৰ বহুত প্ৰয়োজন হেখিনি দি থাকিব থ্যাংক ইউ সো মাচ ভিউয়াৰ্স আপোনালোক ইতিমধ্যে দীপাংকৰ কলে সকলো প্লিজ লাইক শেয়াৰ এন্ড সাবস্ক্ৰাইব কৰিবলৈ নাপাৰিব যিসকলে চেনেলটো নতুন হৈছে আৰু বেল আইকনটো ক্লিক কৰি দিব বেল আইকনটো দীপাংকৰ ফেভাৰিট সকলোতে কয় মই এই লাষ্ট দিনৰ বেল আইকনটো কবই লাগিব সো থ্যাংক ইউ সো মাচ নেক্সট এপিসোড আহি আছে অতি সোনকালে কেদিনমানৰ ভিতৰতে চাই থাকিব থ্যাংক ইউ বাই বাই